নমস্কাৰ, কি খবৰ আপোনালোকৰ? আৰু মই দীপিকাই নতুন এটা ভিডিঅ'লৈ আজি আকৌ আহি গ'লো আপোনালোকৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টো এটা ৰেচিপিৰ ভিডিঅ'। থাম্বনেইলত চাই নিশ্চয় আপোনালোকে গমেই পাইছে চাগে। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা কথা, যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে পলম নকৰি বলক। চেণ্ডউইচ বনাবলৈ মই লৈছোঁ ইয়াত পিঁয়াজ ডাঙৰ চাই এটা কাটি লৈছোঁ, এয়া লৈছোঁ বিলাহী এটা, আৰু এয়া লৈছোঁ জলকীয়া 3টামান। ব্ৰেড লৈছোঁ মই 4খন, কণী 2টা, আৰু ইয়াৰ বইল কৰি আলুখিনি পিটিকা কৰি ল'লোঁ। ইয়াতে আমুল চীজ লৈছোঁ মই, আৰু এইটো পিজ্জা টপিং। পিঁয়াজ আৰু জলকীয়াখিনি এতিয়া অকণমান ভাজি ল'ম। ইয়াতে মই নিমখ দি দিছোঁ অকণমান। চব্জি মছলা, ৰেড চিলি পাউডাৰ, এতিয়া মই লৰাই দিম। ইয়াতে মই দি দিছোঁ এতিয়া বিলাহীখিনি, এতিয়া লৰাই দিম। ইয়াতে এতিয়া মই আলুখিনি এড কৰি দিম। এইখিনি মিলাই এতিয়া হৈ গ'ল। আপোনালোকে একদম কম জুইত বনাব যাতে জ্বলি নাযায়। লৈছোঁ কণী 2টা, আৰু ইয়াতে দি দিম এতিয়া নিমখ দি এনেকৈ ঢালি দিম, ভালদৰে ঘূৰি ল'ম। ব্ৰেডত মই এতিয়া ষ্টাফিংখিনি লগাই ল'ম। এনেদৰে ভালকৈ লগাই লৈ ইয়াতে মই আলুখিনি দি দিম। ষ্টাফিংখিনি ভালকৈ লগাই লৈছোঁ। ষ্টাফিংখিনি লগোৱা হোৱাৰ পাছত ইয়াতে মই এতিয়া দি দিম আলুখিনি লগাই। ষ্টাফিংখিনি লগোৱা হোৱাৰ পাছত মই এইখিনি আলুখিনি এতিয়া এনেকৈ দি দিম। আলুখিনি মই ভালদৰে ভাজি লৈছোঁ। ব্ৰেডত আলু লগোৱা হৈ গ'ল। এতিয়া মই দি দিম ইয়াতে চীজ, পেনখনত এতিয়া মই তেল দি লৈছোঁ। কণী এইদৰে ঘূলি থোৱা কণীখিনিত সম্পূৰ্ণকৈ মই দেখাবলৈ পৰা নাই আপোনালোকক, কাৰণ এখন হাতে মোবাইল ধৰি আছে, সেইকাৰণে অলপ দিগদাৰ আছে। আছোঁ কি ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয়। আপোনালোকেও কৰিব পাৰে। আপোনালোকে যদি বিচাৰে তেনেহ'লে অতি কম সময়ৰ ভিতৰতেই টেষ্টি চেণ্ডউইচ ঘৰতে বনাই খাব পাৰে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, বাই।